তো হেল্ল' বন্ধুসকল, আপোনালোকক কি খবৰ? আশা কৰোঁ চবে ভালে আছে আৰু ৱেলকাম টু মাই ইউটিউব চেনেল। তো মানে দশমী ভালকৈ বনালোঁ, ডিঙি পূৰা বহি গৈছেগৈ, মানে পূৰা নাচিলোঁ, একদম পূৰা চিঞৰিলোঁ, পূৰা নাচিলোঁ। তো আপোনালোকে ভিডিঅ'টো চাওক, ভাল পাব চাই, সেয়ে আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তো ভিডিঅ'টো চাওক আৰু আপোনালোকে আৰু কমেণ্টত ক'ব কেনেকুৱা হৈছিলে। তো বন্ধুসকল, মোৰ মানে ফাৰ্ষ্ট ব্লগ একদম ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু ইয়াত মানে সোনকালে মানে প্ৰতিমাটো মানে উঠাই দিলে, মূৰ্তিটো উঠাই দিলে। তো মানে অলপ দেৰি হৈ গ'ল আহোঁতে, তেনেহ'লে অলপ এতিয়াও টাইম আছে আৰু আপোনালোকক দেখাবলৈ। তো যিমান দূৰ পাৰিছোঁ আপোনালোকক ভালকৈ দেখাবলৈ বিচাৰিছোঁ। তো ইয়াত চাব পাৰিছে যোনবোৰ মানে গণেশ ভগৱান, কাৰ্তিক ভগৱান আৰু সৰস্বতী লক্ষী সেইবোৰক মানে গাড়ীত উঠাই আছে ভাসানৰ কাৰণে। তো মই মানে সেইটো টাইমতে আহি পাই গ'লোঁ আৰু তো মানে ইয়াত মানে চব হৈ আছে আৰু এতিয়া যিহেতু আজি মানে দশমী, তো সেইটো কাৰণে মানে চব মানে ব্যস্ত হৈ আছে আৰু কামত। মই মানে ভাবিছোঁ ভিডিঅ'টো বনালোঁ তো আপোনালোককো দেখাই দিওঁ। তো এয়া আমাৰ ৰাজগড় চাব যে মানুহ ইমান এটা নাই, মানে অলপ বহুত ভিৰ আছে বুলি ক'ব পাৰিম। তো এতিয়া আমি গৈছোঁ আমাৰ দাদাৰ দোকানত, এই দাদাৰ দোকান। তো দাদাৰ পৰা কিছুমান কথা সুধোঁ। বনাই আছোঁ। আপোনাৰ দোকানটো অলপ উঠাই লৈ যাওঁ। এইবোৰ কিমানকৈ দিছে? এইবিলাক দিয়া দাম 150 টকা। অঁ, এইবিলাক 50 টকা। ভালকৈ মাৰি দিম, ইউটিউবত ভালকৈ চাই পাব লাগে মানুহবিলাকে। এয়াৰটো খালে অলপ ভাল আছে, সেইটো কওক। ঠিক আছে, কথা কৈ দিয়ক, ভাল দুটামান কথা কৈ দিয়ক। সেইটোৱে কৈছোঁ তাক মই। পূজাসকলে কেনেকুৱা লাগিছে পূজাটো কৈ দিয়ক। পূজাৰ কেনেকুৱা গ'ল? ভালে গ'লতো? ভাল লাগিছে আপোনাক? কালি আপোনাৰ পূজা কেনেকুৱা গ'ল এবাৰ কৈ? বহুত ভাল গৈছে। কালি আৰতি দিলোঁ, আৰতিত ফাৰ্ষ্ট প্ৰাইজ পালোঁ। ভাল লাগিলে মনটো। আজি 25 বছৰৰ পৰা কৰি আছোঁ। 25 বছৰত মানে 25 বছৰে প্ৰথম পুৰস্কাৰ পাই আহিছোঁ। ৰাইজক সেইটো কাৰণে মই ধন্যবাদ দিছোঁ, মোক সহায় জনোৱাৰ কাৰণে, হয় নহয়? মানে ক'লোঁ আৰু বিজনেছটো আপুনি দোকানটো দিছে, কেনেকুৱা হৈছে এবাৰ? দোকান দিছিলোঁ, দোকান ভালেই চলিছে। হ'লেও মানে তোমাৰ এইবুলি যোৱা বছৰৰ নিচিনা হোৱা নাই। মাল থাকি গৈছে অলপ। তথাপিও আশা কৰিছোঁ আজি অলপ চলপ কিবা এটা হ'ব বুলি ভাবি আছোঁ। এতিয়া ভগৱানৰ ওপৰত ভৰসা কৰি আছোঁ আৰু চাওঁ কি হয়, ভগৱানে কি কৰে। এতিয়া মানে ক'লোঁ আৰু বিশেষ একো নকওঁ আৰু কি ক'ম। তো আমাৰ দাদাৰ পূজা ভালেই গ'ল। এইফালে দাদাই বস্তু লৈ আছে। তো দাদাৰ পূজাটো কেনেকুৱা গ'ল? পূজাটো বৰ্তমান এইবাৰ বহুত ভাল গৈছে। আজি 2 বছৰ 3 বছৰ লকডাউনত, কৰোণাত মানুহখিনি বহুত কষ্ট পালে, কিন্তু এইবাৰ একদম ভালকৈ পূজা কৰিছে, পুৰা ফূৰ্তিতে কৰিছে। ধন্যবাদ, ইমানে ক'ম। ঠিক আছে। তো এইফালে দাদাই ফুল লৈ আছে। এয়া এওঁ আমাৰ দাদাই হয় আৰু এওঁ। তো দাদাই এইফালে দোকান দিছে, চাব পাৰিছে একদম ধুনীয়া ধুনীয়া ফুল, ধুনীয়া ফুল চাইছেনে? একদম এনি টাইম পাব আপোনালোকে, যেতিয়া আহি বিচাৰিলেও পাব এনেকুৱা ফুল। পাবনে দাদা? পাব। আপুনি মই ৰাইজক ফুল আনি বিক্ৰী কৰাই সহায় কৰিম বুলি মই প্ৰত্যেক বছৰে এইটো মোৰ এটা সিদ্ধান্ত লৈ থৈছোঁ, আৰু এইটো মোৰ এটা বিজনেছ নিচিনা হৈ আছে। এইটো মই কৰি যাম বুলি এটা আশা কৰিছোঁ আৰু 50 টকা। ইয়াৰ দামটো কম নহয়। তো আপোনালোকে চাই থাকক, আমাৰ দাদাই ফুলৰ দোকান দিছে। তো আপোনালোকে আহিব ল'বলৈ। আৰু আজি যিহেতু দশমী হয়, তো আজি আপোনালোকক দেখাম আৰু আমাৰ ৰাজগড়ত দশমী কেনেকুৱা হয়। তো আপোনালোকে চাই থাকক আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো চাই থাকক আৰু মই দেখাই আছোঁ আপোনালোকক। তো
তো ইয়াত মানে আমাৰ ভাইটিসকলে মানে ইমান ধুনীয়াকৈ ঢোল বজাই আছে মানে কি ক'ম আৰু কি শুনিয়ে বেলেগ মজা। তো আপোনালোকক শুনি পিনে অলপ মজা লওক, ঠিক আছে। তো আৰু মানে কি ক'ব আৰু মোক নাচো নাচো লাগিয়ে গৈছেগৈ মানে। তো ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে ধুনীয়াকৈ মজা লওক, ঠিক আছে ঠিক আছে, চাই থাকক। নাচো নাচো। Once more. মানে আমি মূৰ্তি ভালেই পাইছে তেনেহ'লে লাইক এটা কৰি দিয়ক, ঠিক আছে। আৰু কমেণ্টত ক'ব কেনেকুৱা লাগিলে, ঠিক আছে। তো আমাৰ ৰাজগড়ৰ দশমী কেনেকুৱা লাগিলে এবাৰ
কৰি দিয়ক আৰু কমেণ্ট কৰি দিয়ক ঠিক আছে আজিলৈ ইমানতে টাটা বাই বাই আকৌ নেক্সট ব্লগত লগ পাই আছোঁ